वेलकम मोर अहम चेनेलटोলৈ स्वागतम जनाइছো আজি ৰাতিবা আজি দেওবাৰ মই আজি নতুন এটা মানে কিবা এটা কৰিম ভাবিছিলো মানে মই আজি প্ৰথমবাৰ মানে ফুটফাট বজাৰ যেনে ডেইলি বজাৰ সপ্তাহিক বজাৰ বহে তালৈ আজি মই যাবলৈ ওলাইছো কি কৰিবলৈ ওলাইছো আপুনি নিশ্চয় মই কৈ থাকিম আজি প্ৰথমবাৰ বজাৰত কি কৰিব ওলাইছো আৰু ইয়াত বস্তু ভৰাই থৈছো সব এখিনি ইয়াত বস্তু আছে মুঠতে বজাৰৰ বস্তু আছে কি বস্তু আছে আপোনালোকক মই তাত যাই সম্পূৰ্ণ দেখাব পাৰিম ইয়াত এইটো চুলা থোৱা বস্তু থৈছো সম্পূৰ্ণ মই গাড়ীত লোডিং কৰি ললো তাৰ পিছত মই কি আছে বা কি নাই ক'ত গৈ আছো এতিয়া মই সম্পূৰ্ণ বজাৰত যাই আপোনাক কম চাই থাকিব ভিডিঅ'টি ভাল লাগিলে সাবস্ক্ৰাইব কৰি দিব তো চাই থাকিব ফাইনালি মই যাবলৈ ওলাম এতিয়া হৈ গ'ল তাৰপিছত গাড়ীটো এতিয়া মই নিজে চলাব লাগিব কাৰণ মই অকলে গৈ আছো পিছে কাবাক লৈ যাম বুলি ভাবিছিলো কথাটো এনেকুৱা মই কাবাক লৈ যাম ভাবিছিলো লেকিন মানুহ নাই বিচাৰিও সময়টো দেৰি হৈ গ'ল সেইটো কাৰণে অকলে যাব লাগিব আৰু এতিয়া কোনটো বজাৰ যাওঁ বজাৰ দুফালে আছে এইফালে বজাৰ হৈ আছে এইফালে বজাৰ হৈ আছে এতিয়া ভাবিছোঁ এইফালে যাবগৈ লাগিব নেকি এখন আমাৰ গাঁৱলীয়া ৰাস্তা হয় গৈ আছোঁ গৰম আজি বহুত যোৱাকালি 37 পাইছিলে আজিও 37 নিশ্চয় পাব আমাৰ গাঁৱলীয়া ৰাস্তা হয় তো চাব পাৰে আপুনি ফাইনেলি গাঁৱলীয়া মথৰি বাটটো চাই কেনেকুৱা লাগিছে এইফালে পথাৰ আছে চাব পাৰে খুবেই ভাল লগা বতৰ লেকিন গৰমটো খুব বেছি পৰি আছে গৈ আছোঁ এনেকৈ আপুনি গাঁৱৰ মাজে পৰা দেখুৱাই গৈ থাকিম চাই থাকিব পেট্ৰলো নাই পেট্ৰলো ভৰাই ল'ব লাগিব অলপ চলপ ক'ৰবাত বজাৰ পালোহি দেখিছে চাগে এইখিনি মোৰ বস্তু আৰু এইটো মই চাব এইখিনি বস্তু এতিয়া মেলি ল'ম তাৰপৰা দেখাম ইয়াত বাইদেউ এজনী পালোঁ সি অলপ পাৰি দিলে ফাইনেলি তৈয়াৰ হৈ গ'ল ফাইনেলি মোৰ অলপমান কাপোৰ আছিলে সেইখিনি লগাই দিছোঁ দেখিছে কিমানখিনি কাপোৰ আছে টানকৈ ক'ব নোৱাৰোঁ লাজ লাগে যে সেইখিনি বজাৰ আছে এখন মোৰ গাড়ী ৰখি ভাগৰ লাগি আছে কাষ্টমাৰ এটাও নাহে ঘৰৰ পৰা অহা এতিয়া মেক্সিমাম 2 ঘণ্টামান হৈ গ'ল বহি আছোঁ এতিয়া মোৰ আগৰ ফ্ৰণ্ট ভিউ চাব নেকি এয়া দেখিছে ইমান ধুনীয়া ভিউ বজাৰখনটো এইফালে আছে মই একদম লাষ্টৰ চুকত বহি আছোঁ চপৰ ওচৰত কাষ্টমাৰ ৰখি এনেকৈ মাজতে টোপনি মাৰি দিওঁ আকৌ মোবাইল চাওঁ টাইম পাছ কৰিছোঁ এনেকৈ টাইম পাছ কৰি আছোঁ আৰু কাষ্টমাৰ কেতিয়া আহিব বুলি
কাষ্টমাৰ নাহিছে অ' कस्टमर तो कपड़ा लेने आओ कपूर আছে মানে আজি এইটো ভিডিঅ' বনাই কিনে মই ক'ব বিচাৰোঁ যে মানে কাপোৰ বেপাৰীৰ ফিলিংছ কেনেকুৱা লাগে বজাৰত আহি কিনে এইটো ফিলিংছটো মই পাছত ভালকৈ বুজাই কিনে ক'ম বুলি ভাবিছোঁ মানে কাপোৰ বেপাৰীৰ ফিলিংছ কেনেকুৱা লাগে বজাৰত আহি যেনেকৈ মই আজি কাপোৰ বেপাৰী বনি আহিছোঁ প্ৰথমবাৰ লাইফত এনেকুৱা বহিব আহিছোঁ তো কেনেকুৱা ফিলিংছ লাগে মই বেপাৰীবোৰৰ কথা কি হয় মইতো ডেকা ল'ৰা হেৰি ফেমিলি মানুহৰ কিমান চিন্তা হ'ব ডেকা ল'ৰা এটা কিমান চিন্তা হ'ব সেইখিনি সম্পূৰ্ণ মই ডিটেইল ভালকৈ যোৱা সময়ত পাছত ক'ম ভাবিছোঁ ফিলিংছবোৰ চাব মানে কাপোৰ বেপাৰীৰ কেনেকুৱা ফিলিংছ হয় ফাইনেলি বহি আমনি লাগি গ'ল কাষ্টমাৰ এটাও নাহে বেলেগত আহে মোৰ তাত অহা নাই কি জানো আমাৰ চেহেৰা চাই নেকি নাহে নেকি কাষ্টমাৰবিলাক এনেকুৱা লাগি আছে প্ৰথম বহিছোঁ বহনি হোৱা নাই গৰম পিছত লাগিছে আহি কিনে বহি আছোঁ বহি আমনি লাগি গ'ল কেইটা বাজিলে দা এতিয়া কমচে কম 1:34 হৈ গ'ল 1:30 হৈ গ'ল এতিয়ালৈকে বহি আছোঁ ক'ৰবাত বহি আছোঁ এইফালে বহি এতিয়ালৈকে একো এটা বিক্ৰী হোৱা নাই ভাগৰ লাগি গ'ল বহি তেনেকুৱা টেনশ্যন হয় মানে ফিলিংছটো মই কোৱা মতে ফিলিংছটো হ'ল মানে কাষ্টমাৰে কেতিয়া মোৰ বস্তু কিনিব কেতিয়া বিক্ৰী হ'ব হাজিৰা বহিব নবহে ফেমিলি চলিব না নচলে এনেকুৱা ভাৱনা এটা আহি থাকে তো পিছে মই যে প্ৰথমবাৰ আহিছোঁ মোৰ চব এনেকুৱা ফিলিংছ আহে ভাৱনা বুলি ইফালে মোৰ ওচৰ চাওঁ তাত কাষ্টমাৰ ফুল আছে ইফালে চাওঁ ইফালেও কাষ্টমাৰ আছে মোৰ ইয়াত কাষ্টমাৰ নাই বৰ্তমান কি হৈছে বা মোৰ বস্তুখিনিয়ে না মোৰ চকুটোৱে বেয়া না কি বা হৈছে এনেকৈ নোকোৱাকৈ চাই আছোঁ তেনেকৈ বহি আছোঁ আৰু ফাইনেলি মই ঘৰ আহি পালোহি মানে অলপ মানে বজাৰৰ কথা ক'বলৈ গ'লে মানে অলপ চলপ বিক্ৰী হ'ল ক'ব লাগিব যোনটো তুমি ওচৰ পাজৰে দোকান কেইটামানে হ'লচেল কিবা এটা সৰু বস্তু লৈ ল'লে আৰু পেন চোলা বা কিবাকিবি লিপষ্টিক লৈ ল'লে আৰু তো 500মান বস্তু বিক্ৰী আৰু তেল খৰচাটো ওলালে আৰু সিমানেই আৰু ক'বলৈ গ'লে প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ কৰিছোঁ ভাল লাগিছে মানে ভিডিঅ'টি চাই কিনি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ ইমানতে হামি মাৰিছোঁ পূৰা গৰম হৈছে গা ধুম এতিয়া ফ্ৰেছ হ'ব লাগিব বাই আজিলৈ